Hey guys, আজি ভাবিছোঁ নেমু দি এটা কেক বনাওঁ। আপোনালোকে খাইছেনে আগৰ পিছে? আৰু বলকচোন তেন্তে নেমু দি পেলাই কেক এটা বনোৱা ৰেচিপি এটা আপোনালোকলৈ লৈ আহিছোঁ। আৰু ময়ো প্ৰথমবাৰহে কৰিছোঁ নেমু দি কেকটো আজি প্ৰথম বনাম। সেইকাৰণে ধুনীয়া এটা কেঁচা কাজি নেমু এটা লৈ লৈছোঁ। তাৰ ওপৰৰ বাকলিখিনি যিখিনি সেউজীয়া অংশ সেইখিনি উলিয়াই লৈছোঁ। খুব বেছিকৈ উলিয়াব নালাগে, কাৰণ বগা অংশটো যদি যায়গৈ তেতিয়া তিতা ভাৱ এটা আহিব। তাৰ বাবে মই সেউজীয়া অংশখিনি লৈ লৈছোঁ আৰু পিহনাখনে দিয়ে সেউজীয়া অংশখিনি উলিয়াই এতিয়া নেমুটো কাটি লৈছোঁ। পূৰা কেঁচা নেমুটো, খুব মানে ইমান বেছি ৰস নাই, গোটেই নেমুটোৱে লাগিব চাগৈ। এতিয়া মই নেমুটো বাতি এটাত লৈ পেলাই চেপি ল'ম, চেপি ৰসটো উলিয়াই ল'ম। আৰু গোটেই নেমুটোৱে লাগিলে এইকণ ৰস ওলালে সেইখিনিকে উলিয়াই থৈছোঁ। আৰু লৈছোঁ কাঁহী এখনত মই ময়দা 2 কাপ ল'ম, 2 কাপ চালি লৈছোঁ। যিহেতু নেমু দি কেক বনাম আৰু প্ৰথমবাৰ বনাইছোঁ, সেইকাৰণে আটা চাটা ব্যৱহাৰ কৰা নাই, ময়দা দিয়ে বনাওঁচোন বাৰু। আৰু এতিয়া এয়া ডাঙৰ কাপটোৱে মই 2 কাপ জুখি ময়দাখিনি চালি ল'ম। আৰু কেক বনালে যিমানেই আগতে চালি থওক, আকৌ এবাৰ চালি ল'লে ভাল হয়, কাৰণ গোটা গোটা হৈ যায়। এতিয়া লৈছোঁ আকৌ মই চেনি 1 কাপ, যিহেতু 2 কাপ ময়দা ব্যৱহাৰ কৰিছোঁ, পিচি লোৱা চেনি মই 1 কাপ ব্যৱহাৰ কৰিছোঁ। আৰু তাৰ লগতে দিছোঁ মই বেকিং পাউডাৰ 1 চামুচ ডাঙৰ চামুচেৰে, আৰু বেকিং ছ'ডা ½ চামুচ দিছোঁ, মানে সৰু চামুচেৰে। তাৰপিছত ডাঙৰ চামুচ পাতে মিল্ক পাউডাৰ দিম মই 2-3 চামুচমান। তাৰপিছত অকণমান নিমখ দিছোঁ, যিমানেই মিঠা বস্তু বনাওঁ অকণমান নিমখ দিলে লগত তাৰ টেষ্টটো মিঠা হেৰিটো বেলেঞ্চ থাকে, সেইবাবে। এতিয়া গোটেইখিনি চালি লৈছোঁ আৰু সকলো বস্তু চালি ল'লে ভাল হয়। দেখিছে নহয়, চেনি অকণমান পিছা যোৱা নাছিলে, সেইখিনি মই আঁতৰাই দিলোঁ। এতিয়া খুব ভালদৰে এইখিনি মিক্স কৰি ল'ম। যিখিনি পাউডাৰ বস্তু সেইখিনি মিক্স কৰি ল'লে ভাল হয় আগতে। এতিয়া লৈছোঁ মই তেল অকণমান, হাফতকৈও অলপ কম হ'ব তেল লৈছোঁ, আৰু হাফতকৈ অলপ বেছি গাখীৰ দিছোঁ। তাতে যিখিনি নেমু ৰস উলিয়াই লৈছিলোঁ সেইখিনিও দি দিছোঁ। নেমু ৰসখিনিও খুব ধুনীয়াকৈ চাকি দিছোঁ, তাৰ যাতে যিখিনি পাল্প ওলাইছে সেইখিনি যাতে নাযায়। তাৰপিছতে এতিয়া এইখিনি খুব ভালদৰে মিক্স কৰি ল'ম। যিখিনি ৰুকি লোৱা নেমু বাকলি আছিলে সেইখিনিও দি দিছোঁ, সেইখিনিও দি মিক্স কৰি ল'ম। আৰু এতিয়া চালি লোৱা ময়দা যিখিনি চেনি তেনি চব একেলগে মই চালি লৈছিলোঁ, এতিয়া সেইখিনি দি দিম। অলপ অলপকৈ দিম, মই দুভাগ কৰি পেলাই দিম, কাৰণ একেলগে দিলে মিক্স কৰিবলৈ অকণ দিগদাৰ হ'ব। আৰু অলপ অলপকৈ দি খুব ভালদৰে মিক্স কৰি ল'ম এইখিনি। আৰু একেটা ডাইৰেকশ্যনতে মিক্স কৰিব লাগে, খুব বেছি অভাৰ মিক্স কৰিবও নালাগে। তেতিয়া যদি বেছি অভাৰ আমি মিক্স কৰোঁ তেতিয়া কি হয়, কেকটো টাইট হৈ যাবগৈ। সেইকাৰণে একেটা ডাইৰেকশ্যনতে মিক্স কৰি লৈছোঁ। প্ৰথমৰখিনি মিক্স প্ৰায় হৈ গ'ল, এতিয়া বাকী থকা যিখিনি ময়দা আছে সেইখিনিও দি দিম। এতিয়া এইখিনিও খুব ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব, আৰু অকণমান গাখীৰ লাগিব, কাৰণ যিহেতু বেটাৰটো বেছি ডাঠ হৈ আছে। কেকৰ বেটাৰ সদায় এটা জোখৰ হ'ব লাগিব, বেছি ডাঠো নহয় বেছি পাতলো নহয়, তেনেকুৱা এটা জোখত মই কৰি লৈছোঁ। গাখীৰ আকৌ লাগিছিলে, মই গাখীৰখিনি দিলোঁ, তাৰ ক্লিপটো কাটি গ'লগৈ। আৰু খুব ধুনীয়া এইটো জোখতে কেকৰ বেটাৰটো কৰি লৈছিলোঁ। এইখিনি ফুলি পেলাই বহিও নাযাব, আৰু কিছুমান বেছি ডাঠ হ'লে ফাটি যায় কেকটো, আৰু নহ'লে পিছত বেছি পাতল হ'লে কেকটো ফুলি পেলাই আকৌ বহি যাব। আৰু দেখিছে নহয়, খুব মানে খুব লাইট এটা বেটাৰ হৈ গৈছেগৈ। গোটেইখিনি কৰি লৈছোঁ। এতিয়া মই ব্ৰেড বনোৱা মৰটো লৈছোঁ, তাতে তেল সানি লৈ বাটাৰ পেপাৰ অকণ দি দিম। সেইটো মই খুব ধুনীয়াকৈ ফিক্স কৰি তেল সানি সানি দিছোঁ, যাতে পিছত উলিয়াবলৈ সহজ হয়। আৰু তাৰপিছতে যিখিনি মই কেকৰ বেটাৰ ৰেডি কৰি লৈছিলোঁ সেইখিনিও খুব ভালদৰে দি যাম, যাতে চাৰিওফালে একে সমানত বহি যায়।
আৰু ওপৰতে কেইটামান আলমণ্ড কাটি পেলাই দি দিছোঁ, যাতে কেকটো পিছত দেখিবলৈ ভাল লাগে। কেকটো বহোৱাৰ আগতে অলপ টেপ কৰি লৈছোঁ, কাৰণ পিছত নহ'লে বাবুল থাকিলে কেকটো বেয়া হ'ব। সেইকাৰণে এতিয়া মই অভেনত দি দিছোঁ, 180ত দিছোঁ আৰু ডাবুল মানে তললে ওপৰে সমানে দুটা দিছোঁ। আৰু 10 মিনিটৰ পিছতে মই চেক কৰিছিলোঁ, কেকটো হোৱা নাছিলে, আৰু 10 মিনিট তাৰপিছতে মই দি দিছিলোঁ। ইয়াত দেখিছে ন, চুইখন দিওঁতে চুইখনত লাগি আহিছে, মানে কেকটো ভিতৰি সম্পূৰ্ণ হোৱা নাই। আকৌ বহাই দিছোঁ আৰু 10 মিনিট কৰি ল'ম। আৰু 10 মিনিটৰ পাছত এইটো কেমেৰা এংগেলটো অকণ বেয়া হ'ল, তাৰ বাবে ভালদৰে দেখুৱাব নহ'ল, কাৰণ ভিডিঅ'টো কিয় জানো পিছত মানে কিবা নিচিনা হ'ল, ভাল নহ'লে। আৰু খুব ধুনীয়াকৈ কেকটো এৰি আহিছে, দেখিছে নহয়, ডাবুল হৈ গৈছে, বহুত ধুনীয়া স্পঞ্জি হৈছে বাৰু কেকটো। আৰু মই কেক বনালে সদায় অকণমান ৰেষ্ট ল'বলৈ দিব লাগে, নহ'লে কাটিলে ভাঙি যায়। মোৰ লগত সেইটোৱে হৈছিলে। মই গৰমে মানে কৰিছোঁ, এইখিনি সময়ত বহুত বেছি গৰম আছিল, আৰু সোনকালে কাটি ল'লোঁ। এটা ছাইড অকণমান কিবা এটা ফাটি যোৱা নিচিনা হৈছে, তথাপিতো কেকটো বহুত ধুনীয়া হৈছে। তাৰ টেষ্টটো আৰু তাৰ নেমুৰ যিটো গোন্ধ, বহুত বেছি ভাল লাগিছে, কাৰণ কোনো ধৰণৰ এচেঞ্চ ইয়াত ব্যৱহাৰ কৰা নাছিলোঁ, অকল নেমুৱে দিছিলোঁ, কিন্তু গম নাপায় খুবেই টেষ্টি হৈছিল। এতিয়া কাটিও ভিতৰখিনিও দেখুৱাইছোঁ, চাওক ভিতৰখিনিও বহুত বেছি ধুনীয়া হৈছে। আপোনালোকেও ট্ৰাই কৰিবচোন, খুবেই সুন্দৰ এটা কেক, খাবলৈ সঁচাকৈ বহুত বেছি ভাল লাগিল। নেমু দি পেলাই বনালোঁ, নেমু যিটো গোন্ধ, বহুত বেছি ভাল লাগিল। ইচ্ছা কৰিলে ইয়াত গ্ৰীণ ফুড কালাৰ ব্যৱহাৰ কৰিব পাৰে, মই যিহেতু কৰা নাছিলোঁ, কাৰণ ল'ৰা ছোৱালীও খাব। এইবিলাক আৰ্টিফিচিয়েল কালাৰ কোনো ধৰণৰ ব্যৱহাৰ কৰা নাই। আশা কৰিলোঁ আজি ৰেচিপিটো ভাল পালে।